আজি বনালোঁ কেটলি পিঠা প্ৰথমবাৰ বনাইছোঁ এই দেখাইছোঁ কেনেদৰে বনাইছোঁ চাওঁ আহকচোন এয়া মই পিঠাগুড়ি ল'লোঁ মই 2.5 কাপ পিঠাগুড়ি ল'লোঁ এনেদৰে বাতিটোত 2.5 কাপ পিঠাগুড়ি লৈ ল'লোঁ তাৰপাছত এয়া মই অলপ পানী দি এইখিনি অলপ মোহাৰি লৈছোঁ এতিয়া এইফালে অলপমান নাৰিকল ৰুকি ল'লোঁ আৰু অলপমান গুড় একেলগে মিহলাই ল'লোঁ এইফালে পিঠাগুড়িখিনি যে থৈ দিছিলোঁ সেইখিনি মই এখন চালনী এনেকৈ লৈ এনেকৈ মানে চালনীত চালি ল'লোঁ হাতেৰে এনেকৈ কৰিবলগীয়া হৈছে কাৰণ সেইখিনি মই পানী দি সানিছিলোঁ অকণমান এয়া দেখা পাইছেনে এনেকৈ দিছোঁ এয়া হৈ গ'ল মই পিঠাগুড়িখিনি চালি লোৱা এয়া মই এতিয়া এটা কেটলিৰ খপ ল'লোঁ খপখনত মই এনেকৈ অকণমান ৰিফাইন তেল বেছি লগাই লৈছোঁ লৈ এয়া পিঠাগুড়িখিনি দি দিছোঁ তাৰপিছতে মই নাৰিকল আৰু গুড়খিনি যিখিনি থৈ দিছিলোঁ মিশ্ৰণখিনি সেইখিনি তাত এনেকৈ দি গৈছোঁ এয়া এনেদৰে দি ল'লোঁ বেছি হেঁচি দিব নালাগে লাহেকৈ পাতৰ মানে লাহেকৈ হেঁচিব লাগে বেছিকৈ নহয় জোৰে জোৰে হেঁচিব নালাগে এয়া হৈ গৈছে এতিয়া মই এখন পাতল কাপোৰ দি এনেকৈ চবখন এনেদৰে বান্ধি ল'লোঁ তাৰপিছতে এটা চচপেনত অকণমান পানী গৰম কৰিছোঁ উতলিব দিছোঁ তাৰ ওপৰত এখন চালনী এনেকৈ দি দিছোঁ দি এই খপখন দি দিলোঁ দি এনেকৈ ঢাকি দিছোঁ 5 মিনিটত এইটো ৰেডি হৈ যায় এয়া দেখা পাইছেনে গৰম হৈ আছে এয়া এনেকুৱা হ'ল এয়া মই নমাইছোঁ গৰম হৈ আছে নমাবলৈ অসুবিধা এয়া এনেদৰে ধৰি গৰমে গৰমে এনেদৰে উলিয়ালোঁ এয়া ৰেডি হৈ গ'ল আমাৰ পিঠা চাওকচোন কি সুন্দৰ হৈছে দেখিবও সুন্দৰ হৈছে আৰু খাবও সুন্দৰ হৈছে এয়া মই আৰু এটা উলিয়াই দেখাই দিছোঁ এয়া এনেদৰে আৰু এটা উলিয়াই দিলোঁ ৰেডি হৈ গ'ল